ওলালোঁ ৱেল চাব যাব এতিয়া 6:30 বাজিছে আৰু আমাৰ যোনটো ড্ৰাইভাৰ হয় আহি আছে আমাৰ হোটেলৰ পৰা পিক আপ কৰি পিনে আমাক লৈ যাব আৰু পৰ্টলৈ হোপফুলি দেখা পাওঁ বহুত বেছি এক্সাইটেড হয় আৰু কিছুমানে কৈছে যে 50-50 চান্স আছে বহুতে দেখা নাপায়ও বাট আমি এইটো টাইমত অহাটো এটা বহুত বেছি প্লাছ পইণ্ট হয় কাৰণ এইটো ছিজন টাইম বুলি কৈছে আৰু ন সেইকাৰণে আমাৰ ৱেল দেখা পোৱা চান্সটো 80 to 90% বাঢ়ি গৈছে আৰু আহি গ'ল আমাক ল'বলৈ অটো ইয়াৰ পৰা আমি পৰ্টত গৈ আছোঁ য'ৰ পৰা ব'টখন ৰখি আছে আৰু য'ত ব'টখন ৰখি আছে তালৈকে গৈ আছোঁ বিৰাট লাকিলি পালোঁ মই পাই গ'লোঁ ইয়াতে এৰাউণ্ড 10 to 15 ব'টছ আছে বেলেগ চববিলাক একেলগত ষ্টাৰ্ট হ'ব Those are the main four types in India. The main reason India versus 4x boats. And they most likely limit more borders. গাইডজনে ক'লে যে কালি ব্লু ৱেল ওলাইছিলে আৰু আজি লোৱা চান্স আছে আৰু বহুতখিনিয়ে আছে কিন্তু ক'ব নোৱাৰি দেখা পাওঁ নে নাপাওঁ 50-50 চান্স হয় আৰু টোটেল ট্ৰিপটো 3 আৱাৰ্ছৰ হয় আমি যদি ব্লু ৱেল দেখা পালে 3 আৱাৰ্ছৰ আগতেও গুচি আহিব পাৰোঁ হয়তো 1.5 আৱাৰ বা 2 আৱাৰ্ছতে গুচি আহিব পাৰোঁ ইট কমপ্লিটলি ডিপেণ্ডছ অন এট হোৱাট টাইম উই কেন চি দ্য ব্লু ৱেল টোটেল এইটো 3 আৱাৰ্ছৰ ট্ৰিপ হয় আৰু গাইডজনে ক'লে যে কালি ব্লু ৱেল ওলাইছিলে আৰু আমি দেখা পোৱা চান্সো বহুতখিনি আছে বাট ক'ব নোৱাৰি যে দেখা পাম নে নাপাম ইট কমপ্লিটলি ডিপেণ্ডছ অন দ্য নেচাৰ আৰু ইহঁতে কোনো টাইপৰ ৰেডাৰ বা সোনাৰ ইউজ নকৰে মোক ক'লে যে ইয়াতে 3টা বা 4টা চাৰ্কেল মাৰিব ইফ উই কেন চি দেন ৱেল এণ্ড ফাইন আৰু যদি আমি দেখা নাপাওঁ দেন দে উইল ৰিটাৰ্ণ বেক বাট এইটো ছিজন বুলি কৈছে আৰু মেক্সিমাম আমি দেখা পায় হোপফুলি আমি দেখা পাওঁ বহুত বেছি এক্সাইটেড হৈ আছোঁ চেণ্ডউইচ দিলে ব্ৰেকফাষ্টৰ কাৰণে এইটো হ'ল টুনা চেণ্ডউইচ টুনা মাছ যে টুনা মাছত ভেজ আছিলে আৰু এগ আছিলে দুই তিনি দিনৰ লগে থাকে মাছ মৰিব আহে H Lukumi, H Olofi, H para todos los señores. Yeah, we can go for turtle, right? Yeah, but we can see the turtle, right? Yeah. Because today, like. No. Turtle to 5-6 turtle can see. Okay. So from here, how far it is? Half kilometer, okay. Just near, no? Okay. এটা প্লেনিংটো আজি ফ্লপ হ'ল ৱেল দেখা নাপালোঁ বাট ডলফিন বহুত দেখা পাইছোঁ আৰু এতিয়া স্নৰ্কলিং কৰিব যাই আছোঁ হোপফুলি টাৰ্টল দেখা পাম আৰু আমাৰ পইণ্টত আমি আহি গ'লোঁ এতিয়া লৈ যাব আমাক ইয়াৰ পৰা স্নৰ্কলিং কৰিবৰ কাৰণে তো এইটো হ'ল কাউণ্টাৰ তো আজি ডে সেকেন্ড হয় মিৰিছাত আৰু ৱেল চাব গ'লোঁ দেখা নাপালোঁ ডলফিন চালোঁ আৰু জাষ্ট নাও আই কমপ্লিটেড মাই স্নৰ্কলিং উইথ টাৰ্টলছ এইটো বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে আৰু বেকগ্ৰাউণ্ডত মই ভিডিঅ'বিলাক দিব চেষ্টা কৰিম
আৰু কি ক'ম আৰু লাইক ইটছ আ লাইফ টাইম এক্সপিৰিয়েঞ্চ ইউ ন' আৰু মেৰিছাত কৰিব লগা বহুত আছে আৰু ওৱান অফ দ্য বেষ্ট বিচেছ বুলি কয় শ্ৰীলংকাৰ ইয়াতে যিমান এক্টিভিটি আছে ধৰক ডিপ চি ফিচিং কৰিব পাৰি ফিচিং কৰি পিনে তাতে ব'টতে কুক কৰিব পাৰি ব্লু ৱেলৰ চাব পাৰি ব্লু ৱেলটো আনফৰ্চুনেটলি মোৰ বেড লাক আছিলে বাট মষ্ট অফ দ্য টাইম 70 to 80% টাইম মানুহে দেখা পায় তো ডলফিন চাব পাৰি তাৰপিছত ৱাটাৰ এক্টিভিটিছ আছে স্নৰ্কলিং স্কুবা ডাইভিং আইলেণ্ড হপিং বহুতবিলাক এক্টিভিটি আছে আৰু শ্ৰীলংকা ইজ ভেৰি চিপ কম্পেয়াৰ টু আদাৰ কাণ্ট্ৰিজ মই বহুতবিলাক কাণ্ট্ৰি গৈছোঁ বাট ইয়াতে বহুত সস্তা যেন লাগিছে প্ৰাইজিংবিলাক সস্তা বুলিও ডাইৰেক্ট ক'ব নোৱাৰি বাট ৰিজনেবল হয় ন আপোনাৰ এনেকুৱা ফিল নহয় যে মই প্ৰাইজিংটো বেছি ইয়াতে খৰচা কৰিলোঁ নেকি আৰু 90% অফ দ্য ফৰেনাৰ্ছ আৰ ইণ্ডিয়ান আৰু ৰাছিয়ানছ হয় চ' দে মষ্টলি কাম টু ভিজিট এট দিছ ছিজন কাৰণ এইটো বহুত পিক ছিজন হয় আৰু এইটো টাইমতে সিহঁতে বেছি আহে আৰু মেৰিছা আৰু কলম্বৰ পৰা অন দ্য ৱে আহি থাকোঁতে বহুত ধুনীয়া এটা বিচ পালোঁ এইটো বিচত এতিয়া আহিছোঁ বিচটোৰ নাম হ'ল খোকগালা ৰাইট খোকগালা আজি বিচে ঘূৰি আছোঁ আৰু এইটো বিচৰ নাম হ'ল মটোৱা টোনা বিচ চাওঁ এইটো বিচটো কি হয় কেনেকুৱা হয় আৰু কিহৰ কাৰণে ফেমাছ হয় এইটো হ'ল মটোৱা টোনা বিচ বেছি টাইম ইয়াতে স্পেণ্ড নকৰিলোঁ বিচটো চালোঁ হৈ গ'ল এইটো এতিয়া আমি আহিলোঁ গাৰ্ল ফৰ্ট এই জায়গাটো কমপ্লিটলি পৰ্টুগিজে বনাইছিলে ইট ৱাজ কমপ্লিটলি ডেভেলপ বাই পৰ্টুগিজ ইয়াতে এটা ফৰ্টো আছে সেই ফৰ্টটোত যাম এতিয়া এইটো পৰ্টুগিজে বনাইছিলে 16th century গাৰ্ল ফৰ্টত ফাইনেলি আহি পালোঁ আৰু এইটো জায়গাটোত সোমাই এনেকুৱা লাগিছে যে অকণমান ডিফাৰেণ্ট ফিল হৈছে ন অকণমান ঠিকে কৈছে পৰ্টুগিজে বনাইছে ন অকণমান পৰ্টুগাল টাইপ ফিল হৈছে আৰু 16th centuryত এই জায়গাটো বনাইছিলে আৰু গাৰ্ল ফৰ্টটো 16th centuryত আৰু এতিয়া আমি এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টত আহিলোঁ অকণমান খাই লওঁ খানা লাঞ্চটো কৰিলোঁ বৰ্তমান আৰু এতিয়া এই ফৰ্টটোৰ অকণমান ভিউ চাব আহিছোঁ পৰ্টুগিজে কি কৰি থৈ গৈছিলে ইয়াতে বেছি ফৰেন ক্ৰাউড নাই আৰু ইয়াতে বেছি দেখিছোঁ লোকেল ক্ৰাউডটোৱে অকণমান বেছি দেখিছোঁ লোকেল আৰু আমাৰ চেন্নাইৰ লেংগুৱেজটো গম পাওঁ ন
এইটো জেগা অকণমান বেলেগ এইটো জেগা বেলেগ কিয় ক'লোঁ এইটো জেগা অকণমান আহি মোৰ ইণ্ডিয়া টাইপ ফিল হৈছে পুৰা কমপ্লিট ন এই চাওক লেতেৰা মানুহবিলাক চাওক ইয়াতে ফৰেন ক্ৰাউড নাই বেছি এইটো চাওক যায় কিন্তু কিছুমান মানুহ যাবতো যাব যোৱা মানুহ এইটো শিলৰ কথা কৈছা নেকি এইটো আছলি নে নকলি এইটো আছলি এইটো পুৰা আছলি টপ হা টপ টপ এইটো পুৰা আছলি এই আগৰটো আৰু এটা টপ আছিলে তাত এইটো জেগাত সেইটো কি আছিল প্লাষ্টিকৰ আছিল কিন্তু এইটো আছলি হয় আৰু লাৰি চালে গম পোৱা যায় কিবা চিম্বল হয় 16th centuryৰ বস্তু চাওক 16th century টপ এই লাইট হাউচটো পুৰা 100% অপাৰেশ্যনেল লাইট হাউচ হয় চলি আছে এইটো ন মই জাষ্ট হেৰিটেজ চাইট বুলি ভাবিছিলোঁ বাট মই জুম কৰি দেখাব ট্ৰাই কৰোঁ চাওক এইটো চলি আছে ৰাতি হ'লে এইটো জ্বলি উঠিব আকৌ জুম কৰোঁ এইটো এই বিচটোত আহি এবাৰ চাই পেলাই হেৰি কৰাচোন কোনটো এংগলেদি শ্ৰীলংকা যেন লাগে আমাৰ চেন্নাই বা হেৰি আৰু লোকেল লোকেল এই লোকেল চব লোকেল এইটো লাইট হাউচ আগতে জাহাজ তাহাজ আহিলে চিগনেল এইটো পুৰা কিন্তু এইটো হেৰি হ'ল অপাৰেশ্যনেল হয় কিন্তু পুৰা চলি আছে এইটো মই ৰেকৰ্ডিং কৰিলোঁতো ৰেকৰ্ডিং কৰিলোঁ মই এইটো চা 1938 এইটো গেলৰ এটা ষ্ট্ৰীট হয় জাষ্ট ৱাক এৰাউণ্ড কৰি আছোঁ আৰু চাওঁ কি হয় মেনচন 1763 এইটো 1763 বনোৱা হৈছিলে আমাৰ গাড়ী আহি গ'ল এতিয়া আমি গৈ আছোঁ কলম্বো ইয়াতে অকণমান ব্ৰেক ল'লোঁ আৰু 80 কিলোমিটাৰ্ছ আছে কলম্বো গৈ পাবৰ কাৰণে চ' আজি আমাৰ লাষ্ট নাইট অকণমান কলম্বোত আকৌ শ্বপিং কৰিব লাগিব ঘৰৰ কাৰণে চ' লম্বা জাৰ্ণি হ'ল এতিয়া জাষ্ট এপাহ বাৰিষ্টাৰ পৰা এক কাপ কফি লওঁ আৰু বেলেগ একো নাই হৈ গ'ল এতিয়া ফটাফট যাওঁ অলৰেডি লেট হৈ গৈছে ফাইনেলি আহি পালোঁ কলম্বো আৰু এৰাউণ্ড 10 মিনিটছ আছে আমাৰ যোনটো হোমষ্টে বুক কৰিছোঁ অলমষ্ট আহিয়ে পাইছোঁ আৰু এইটো চেণ্টাৰ আৰু এইটো চাওক মই ক'ত আছোঁ এইটো হ'ল ফেমাছ লোটাছ টাৱাৰ কলম্বো বুলি কোৱাৰ লগে লগে এইটো মাইণ্ডত আহে
Okay, so finally, Aji our last day whole tour, and he was the one of the best driver. You have done a very good job, and we are really very satisfied. You know, and next time if we come, I'm sure like I will recommend my friends and family. Thank you very much for everything, sir. Okay, so hey, Aji our last day. Kali ratipuwa ami goi asu back.